এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ মই নামিকা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ দিনটোৰ আৰম্ভণি একাপ চাহেৰে কৰিছোঁ আগদিনা পাপায়ে দেৱালী গিফ্ট হিচাপে মিঠাই বক্স এটা পাইছিল আৰু তাৰে ৰাতিপুৱা চাহকাপ ষ্টাৰ্ট কৰিছোঁ কাম চাম শেষ কৰি মেলি আমাৰ গৰুজনীকো ৰুটি এটা খুৱাই দিলোঁ আৰু লগতে আমিও বোলো খাই লওঁ আৰু লগতে এফালে কামত যাব লগা আছিলে এটা বিশেষ কাম কৈ আছোঁ ৰ'ব এয়া পাপাৰ লগতে ওলাই আহিছোঁ টাউনলৈ বুলি কাতি বিহুৰ দিনাখনি আছিলে ধনতেৰাছ আৰু সেয়েহে ভাবিছোঁ ফাৰ্ষ্ট কিবা এটা যেতিয়া কাম কৰিছোঁ ধনতেৰাছৰ দিনাখনি ভগৱানৰ কৃপাত কিবা এটা নিজক ভালে ৰাখিবলৈ নিজক উপহাৰ দিয়াটো খুবেই প্ৰয়োজন এয়া তুলসী তলত চাকি দিয়া হ'ল আৰু লগতে এয়া প্ৰসাদো ল'ৰা ছোৱালীক দিয়া হ'ল কিন্তু মই অথনি যাওঁতে অৰ্ডাৰ দি থৈ আহিছিলোঁ আৰু পাপাই গধূলিকৈ আনিলেগৈ আৰু বহু দিনৰ পৰা পাপাই এযোৰ অভাৱ অনুভৱ কৰি আছিলোঁ মোৰ আগতে এযোৰ আছিলে কিন্তু ছিগি থাকিলে আকৌ এযোৰ নতুনকৈ অৰ্ডাৰ দি দিলোঁ বনাবলৈ আৰু আহি পালে এয়া আৰু মনটো বহুত বেছি ফূৰ্তি লাগি আছে লগতে মামা ঘৰত আজি আছিলে বাৰ্থডে সেয়ে তালৈ বুলি ওলাই ল'লোঁ বাৰু দিয়ক আজিলৈ আহোঁ আকৌ লগ পাম নেক্সট মিনি ব্লগত।